Hi everyone, welcome to my YouTube channel. মোৰ শিখাস কিচেন এণ্ড ব্লগ চেনেলটোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা ব্লগ দিম বুলি ভাবিছোঁ, ডেইলি ব্লগ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব আৰু ভিডিঅ'টো আজি বহুত বেছি স্পেচিয়েল হ'বলৈ গৈ আছে কাৰণ আজি আমাৰ ফালে আলহী আহি আছে। আলহী অন্য কোনো নহয়, এজন জনপ্ৰিয় ইউটিউবাৰ হয়। কোন আহিব কোন নহয় আপোনালোকক দেখুৱাই থাকিম, আপোনালোকে হয়তো বহুতে চিনিয়ে পায়। গতিকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব আৰু ভাল পাব বুলি ভাবিছোঁ। তো বলকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া বজাৰলৈ গৈ আছোঁ, ৰাস্তাতে ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। আমাৰ ঘৰৰ ফ্ৰণ্টৰ পানী চাওক, ৰাস্তা পোৱাহি নাই, ৰাস্তা পালেহে সৰ্বনাশ হ'ব আৰু। টাউনলৈ আহিছিলোঁ, বৰষুণ পৰিছে চাওক, ধৰিব নোৱাৰিব বাৰু। বৰষুণত তিতি আহি আছোঁ আৰু এতিয়া বৰষুণত পুৰা তিতি গ'লোঁ চাওক, চুলি তুলি গোটেই অৱস্থা নাইকিয়া হৈ গ'লগৈ, ইমান বৰষুণ। ব'লা, মই যে কৈছিলোঁ আলহী আহিব বুলি, সেয়েহে এতিয়া ভাত বনাব লৈছোঁ। কি বনাম আপোনালোকক দেখুৱাই দিম, ৰেচিপি হিচাপে নহয়, এনেই মাত্ৰ দেখুৱাই দিম। তো চাই থাকিব ভিডিঅ'টো। এইফালে চিকেনৰ বাবে মছলা লৈছোঁ, জলকীয়া গুড়ি, ধনিয়া গুড়ি, ৰচুন আদা পেষ্ট, হালধি, জিৰা গুড়ি, গৰম মছলা, গোটা গৰম মছলা, তেজপাত আৰু পাঁচফোৰণ দিম। তাৰপিছত এইখিনি চিকেনখিনি আৰু ইফালে কোমোৰা, আলু আৰু পিঁয়াজ, কোমোৰা দি বনাম। কেৰাহী গৰম হোৱাৰ পিছত মই অলপ তেল দি পিঁয়াজখিনি ভাজি ল'লোঁ। বেছি ৰঙচুৱা কৰা নাই, যিহেতু ৰচুন আদা বেছি মিহি কৰা নাই। গতিকে এতিয়া ৰচুন আদা আৰু পিঁয়াজ ৰঙচুৱাকৈ অলপ ভাজি ল'ম। পিঁয়াজ আদা ৰচুন ৰঙা হৈ গ'ল, এতিয়া মছলা দি দিম। লৰাই এতিয়া অকণমান পানী দি দিম, যাতে মছলাটো তলফালে লাগি নধৰে আৰু ভালকৈ ভাজ খাই যায়। মছলাখিনি ধুনীয়াকৈ ভাজ খাই গ'ল, এতিয়া চিকেনখিনি ঢালি দিম। মছলাখিনি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ, এতিয়া ঢাকি থৈ দিম। কোমোৰা আৰু আলু পিছত দিম, যিহেতু কোমোৰা আৰু আলু পটককৈ সিজে। প্ৰায় 15 মিনিটমান ভাজি লোৱাৰ পিছত এতিয়া মই কোমোৰা আৰু আলুখিনি দিছোঁ। কোমোৰা ডাঙৰকৈ দিছোঁ, যিহেতু কোমোৰা পটককৈ সিজে। চিকেন পূৰা ৰেডি হৈ গ'ল, মাজত আৰু মই নেদেখুৱালোঁ। এইফালে দালি উতলি আছে, হ'ব এতিয়া। আৰু মাংস আছে, নিৰামিষ চব্জি, পটল ফ্ৰাই হৈ গ'ল। মই যে কৈছিলোঁ আলহী আহিব বুলি, পাই গ'লহি দেই। বহুত মানুহে চিনি পায়, মানে আমাৰ চিলাপথাৰৰ এজন জনপ্ৰিয় ইউটিউবাৰ আৰু। প্ৰায় বহুদিনেই হ'ল, মানে এই দাদাই এইফালে মাতি আছিলে, কিন্তু আহিবহে পৰা নাছিলোঁ, যিহেতু মানে বৰষুণ দি আছে, গমটো পাইছে। আৰু এইফালে বয় কিন্তু বহুত লাজ কৰে আকৌ। হা এই পখিলা এই পখিলাও আহিছে, আৰু এইফালে ধনু কলিজাও আছে। প্ৰায় বাজিলে আৰু ভাত পানী বনালোঁ, ৰেডি কৰিলোঁ, খুৱাই পঠিয়াম। বহুত কষ্টকৈ মাতিছে আৰু বহুত কষ্টকৈ বনাইছে, আৰু খাই যাবই লাগে। বাহিৰত বৰষুণ জেগে ইমান ডিষ্টাৰ্ব দি আছে নহয়, যাৰ বাবে ব্লগটো কণ্টিনিউ কৰিব পৰা নাই, মানে ভালকৈ বনাবও পৰা নাই। আৰু এতিয়া 10:30 বাজিব হ'ল, লাহে লাহে ভাত দিওঁ আৰু। ভাত খাই আছে কেনেকুৱা? মা পাপাহঁতে ভাত খাইছে ন, সেইকাৰণে বেটিক ধৰি দিছোঁ, দেখুৱাই দিছোঁ গৈ মই অলপ। পানী খাই উঠিলে, এতিয়া যাবগৈ লাগিছে। বৰষুণ চাগে বহুত ডিষ্টাৰ্ব দিছে। কেনেকুৱা পালা? আহি ভাল লাগিলে। 11টা বাজি গ'ল, 12টা বাজিবই হ'ল আৰু মানে যাব মনো যোৱা নাই, গৈছোঁ আৰু ঘৰতো যাব লাগিবই আৰু আকৌ আহিবা। হাই ফ্ৰেণ্ড, কালি আলহী ভাত খাওঁতে 10:30 বাজিলেগৈ, যিহেতু বৰষুণ জাকে অলপ ডিষ্টাৰ্ব দিলে। আৰু বৰষুণ জাকৰ কাৰণে, আৰু যিহেতু বেবী আছিলে, 11:30 বাজিতহে যাব পাৰিছে। আমি শুওঁতেও প্ৰায় 12:30 বাজিলেগৈ। গতিকে কালি আৰু ভিডিঅ'টো শেষ কৰা নহ'লে, আজি নেক্সট দিনাখন হয়। আজি ভাবিছোঁ ভিডিঅ'টো শেষ কৰি দিওঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে, তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আকৌ পুনৰ লগ পাম মোৰ নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, বাই বাই।